হেল্ল' গাইজ, আমি আজি কৰিছোঁ নাগাৰ নাম চাব আহিলোঁ শুৱালকুছিত লাহত। নাগাৰ নাম চলি আছে বৰ্তমান। জান মানুহ চাওক, দুনিয়াৰ মানুহে মানুহ। তুলিকা দাসৰো নাগাৰ নাম এতিয়া চলি আছে বৰ্তমান। তুলিকা দাসৰ নাগাৰ নাম আছে আৰু কৰিশ্মা নাগাৰ নাম আছে। চাওক, দুনিয়াৰ মানুহে মানুহ হৈছে। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। দাদা খুদা পেহা বেহি কথা তুলিকা দাসক আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ প্ৰীতম শৰ্মাই। এইবাৰ আমি তেখেতক এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক বিভাগৰ সভাপতি মাননীয় অৰুণাচ দাসে। এইবাৰ আমি সম্বৰ্ধনা জনাম শিপাচাৰ নিবাসী আমাৰ নামতি দলটিক। নামতি দলৰ পাঠিকা আমাৰ মাননীয় কৰিশ্মা নাথক আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। তেখেতক সম্বৰ্ধনা জনাব এখন ফুলাম গামোচাৰে কলিতাই। পল্লৱ কলিতাই আমাৰ কৰিশ্মা নাথক সাংস্কৃতিক বিভাগৰ সদস্য পল্লৱ কলিতাই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। লগতে এইবাৰ এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক বিভাগৰ সদস্য মাননীয় শ্ৰী পংকজ দাসে। পংকজ ৰাজবংশী কথা কৰিব। পংকজ ৰাজবংশীয়ে ফুলাম জাপিৰে সম্বৰ্ধনা জনাইছে। আৰু আমাৰ যি দুটা মহান ব্যক্তিয়ে আমাৰ এই নামগতিক আমন্ত্ৰণ কৰিছিলে, তেখেতসকলৰ বিদেহী আত্মাৰ কাৰণে আমাৰ যি স্বৰ্গীয় উপেন্দ্ৰনাথ কলিতা আৰু স্বৰ্গীয় এই কৰিশ্মা নাথে চাহ খাই আছে বৰ্তমান। যেন চাহ খোৱাৰ পিছতে আৰু নাম পৰীক্ষণ কৰিব। আপোনালোকে চাই থাকক আৰু